এজন ল'ৰাক যদি মানুহে মাৰি ৰাস্তাত পেলাই দিয়ে তেতিয়া ল'ৰা এজনৰ চকুৰে চকু পানী নোলায়, হুকু কৰি নেকান্দে। যেতিয়া তেওঁৰ মাক দেউতাকে তেওঁক মানে যিকোনো এটা কাৰণত মাৰে বা কোবায় তেতিয়া তেওঁ নেকান্দে। কিন্তু মানে ল'ৰা এজনৰ বুকুত যদি হাজাৰ হাজাৰ কষ্ট জমা হৈ থাকে ন, তেতিয়াও মানুহে এই ল'ৰাজনে নেকান্দে আৰু কষ্ট প্ৰকাশ নকৰে, কাৰণ তেওঁ ল'ৰা। সেইকাৰণে তেওঁ মানে নিজৰ কষ্ট ফিলিং নিজৰ ভিতৰতে ৰাখি দিয়ে আৰু নেকান্দে। এনেকুৱা হৈ থাকে যে তেওঁৰ মনত কোনো কষ্ট নাই, কিন্তু ল'ৰা এজনে সকলো কষ্ট বুকুৰ মাজত মানে ৰাখি দিব পাৰে। কিন্তু এটা কষ্ট এনেকুৱা আছে যি কষ্ট ল'ৰাসকলৰ কাৰণেও সহজ নহয়, সেইটো নিজৰ মাজত লুকাই ৰখাটো। সেই কষ্টটো হ'ল যেতিয়া ল'ৰা এজনে ভাল পায়, এটা ছোৱালীক ভাল পায় আৰু এই ছোৱালীজনেও ভাল পায়, কিন্তু কিছুদিন পিছত ছোৱালীজনে যেতিয়া ল'ৰাজনক অৱহেলা কৰিবলৈ আৰম্ভ কৰে, ল'ৰাজনতো মন প্ৰাণেৰে ভাল পাই আছে, কিন্তু ছোৱালীজনে অৱহেলা কৰিবলৈ আৰম্ভ কৰে। ল'ৰাৰ কথা ভালদৰে নুশুনে, ল'ৰাক মানে সেই ল'ৰাটো থাকোঁতে আন এটা ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত যায় আৰু কিবা কিবি কৰে, যিটো কৰিলে আৰু সেই ল'ৰাটোৰ ভাল নালাগে, যিটো মানে সেই ল'ৰাটোৰ মেণ্টেলিটিত প্ৰব্লেম ঢুকাই দিয়ে। কিন্তু ল'ৰাটোক ক'ব নোৱাৰে, তেওঁৰ গাৰ্লফ্ৰেণ্ডকো ক'ব নোৱাৰে। সেইকাৰণে মানে তেতিয়া ল'ৰাজন নেকান্দে ঠিকেই, কিন্তু ৰাতি নিশা মানে দৰ্জাটো মাৰি দি পেলাই সি সকলোৰে সন্মুখত কান্দিব নোৱাৰে। সেইকাৰণে নিশাত মানে অকলে নিজৰ ঘৰত গৈ হুকুকাই কান্দি থাকে, কাৰণ ল'ৰাহঁতৰ দুখ বুজাৰ কাৰণে এনেকুৱা কোনো মানুহ নাই যি মানে ল'ৰাসকলৰ দুখ বুজিব পাৰে। কাৰণ আপুনি এজনক শ্বেয়াৰ কৰিব কোনো কষ্টৰ কথা, পিছদিনা সিয়ে আপোনাকে সেই কথালৈ ব্লেকমেইল কৰিব।